হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই আৰু আছোঁ ঠিক থাকে। আজি বহুদিনৰ মূৰত মই এটা ভিডিঅ' বনাব আহিলোঁ। আজি বহুদিন বুলি ক'বলৈ গ'লে লাষ্ট ভিডিঅ' মই পাব্লিছ কৰিছিলোঁ 30 মাৰ্চত চাগে। লাষ্ট ভিডিঅ' তেতিয়াই মই পাব্লিছ কৰিছিলোঁ আৰু তাৰপিছত এতিয়া আহিলোঁ। মাজত ভাবিছিলোঁ ক'ৰবাত যাম, ভিডিঅ' বনাম আৰু, কিন্তু ভবা কথাটো সিদ্ধিয়ে নহয়ে। তাতে আৰু মোৰ মানে ঘৰত এনেকুৱা প্ৰব্লেম আহি গ'ল, এনেকুৱা চিটুৱেশ্যন আহি গ'ল যেন ভিডিঅ' বনাম কি, মই মানে একো এটা এক্টিভে থাকিব পৰা নাই। তো তাৰ কাৰণে আৰু আপোনালোকক একো জনাবও পৰা নাই। আৰু বাকীখিনি কথা কোৱাৰ আগতে আজি বহাগৰ 10 তাৰিখেই পালে, তো দেৰিকৈ হ'লেও সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু বাকীতো বেকগ্ৰাউণ্ডৰ আৱাজখিনি জানেই, আমাৰ ইয়াত মানে আগৰ ভিডিঅ'টো কৈছোঁ যিহেতুকে মেইন ৰাস্তাৰ ওচৰতে ঘৰ, অলপমান হ'ব পাৰে বাহিৰা নইজ আহিব পাৰে, তো তাৰ কাৰণে ডিষ্টাৰ্ব পাব পাৰে আপোনালোকে, কিন্তু আৰু উপায়তো নাই, ডিষ্টাৰ্বটো সেইখিনি হ'বই। তো ক'বলৈ আজি আহিছোঁ যে এটা বহুতেই বেছি দুখ লগা মুহূৰ্ত এটা পাৰ কৰিলোঁ। মানে ইমানখিনি ক'ব মন নাই, ভিডিঅ' বনাব মন নাছিলে, কিন্তু বনাবতো লাগিবই, কাৰণ মই যদি আপোনালোকক নকওঁ বা ভিডিঅ' নবনাওঁ তেতিয়াহ'লে কেনেকৈ গম পাব। আৰু এটা কথা, মোৰ এইকেইদিনৰ ভিতৰতে মোৰ 1K কমপ্লিট কৰাৰ কাৰণে সকলোকে ধন্যবাদ। একো কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি। বাট আগলৈ আৰু যদি মৰম এনেকৈ যাচি যায়, নিশ্চয় আগলৈ কিবা ভাল কৰিম। আপোনালোকে ভিডিঅ'বোৰ মৰম দি যাব, যিমান দিছে তাতকৈ বেছিকৈ দিব, কাৰণ এতিয়া আপোনালোকে লগৰ আৰু বেলেগ লগৰ কোনো নাই ক'ব গ'লে। এতিয়া মানে কেমেৰাটোৱে যেন মোৰ লগ, আৰু কাৰণ কেমেৰাটোৱে সেয়ে কয় যিটো মই হয়, বাকীতো বহুতখিনিয়ে ক'ব বিচাৰে আৰু কয়ো। তো এইবোৰ বাদ দিয়ক। মানে কথাটো হ'ল যে মই ভিডিঅ' বনাব কিয় পৰা নাছিলোঁ, বা মই ইমান এক্টিভ কিয় নাই। আগতে সিমানকৈ থাকিব পৰা নাছিলোঁ, কিন্তু মোৰ এই লাষ্ট মান্থ, মানে এইটো মান্থত চৈতৰ শেষত আৰু বহাগৰ ফাৰ্ষ্টত মই বহুত মানে ডাঙৰ বস্তুৱে হেৰুৱাই থাকিলোঁ। মানে মোৰ মাৰ আজি 15 বছৰমান ধৰিয়ে অলপমান বেমাৰত ভুগি আছিলে, কিন্তু শাৰীৰিক বেমাৰ নহয়, ঠিক অলপমান মানে বেলেগ ধৰণৰ আৰু ক'ব লাগিব যে ইমান ঠিক নহয়, ঠাইখিনিও ঠিক নহয় সিমানটো, তাৰ কাৰণে মানুহৰ মনবোৰো বেয়া হৈ থাকে। তো তেনেকৈ কিবা আৰু হ'লে, তো এইবোৰ খুলি নকওঁ ইমানখিনি, কাৰোবাৰ আৰু বেয়া পাব পাৰে খুলি ক'লে, তাৰ কাৰণে ইমান খুলিও নকওঁ। আৰু এতিয়া মানে সেইবাবে মাৰ এই নাৰ্ভৰ যিটো বেমাৰ হয় বুলি কয়, সেয়াও হৈ গৈছিলে। ঠিকেই আছিলে, আমি ভবা নাছিলোঁ ইমানখিনি হ'ব, আগে পাছেও মাজতে হয় তেনেকুৱা, আৰু মোটামুটি এসপ্তাহমান থাকি উঠি ঠিক হৈ যায়। আৰু এতিয়াও আমি ভাবিছিলোঁ মাৰ এনেকুৱা নহয়, ঠিক হৈ যাব। দুদিনমান আগলৈকে ঠিকেই আছিলে, চব খাই লৈ আছিলে, কিন্তু ঠিক 2 দিন একো খাব মন নকৰিলে, মুখৰ মাতো নোহোৱা হৈ থাকিলে। হঠাৎ মানে মানুহজন আমাক এৰি গুচি গ'ল। মাই থাকোঁতে হয়তো মাৰ লগত বহুতখিনি মানে কাজিয়া কৰিছিলোঁ মই, মানে এনেই আৰু মুখৰ সেইটো হয় নহয় মাক জীয়েকৰ মাজত, তো তেনেকুৱা আছিলে। এতিয়া আৰু নাই দিয়কচোন সেইটো, কিন্তু সেইখিনিতো মোৰ ভাগ্যত নাছিলে চাগে। সৰুৰে পৰা মানে যেতিয়া আমি ক্লাছ 6ত আছিলোঁ তেতিয়াৰে পৰা মই এইবোৰ ফেচ কৰি আহি আছোঁ, ঘৰৰ প্ৰব্লেমবোৰ, আৰু মানে এনেকৈ আহি আছোঁ। আৰু এতিয়া আৰু এতিয়াতো অবভিয়াছলি এতিয়াতো থাকিব লাগিবই আৰু এনেকৈ। মই বেছিকৈ এইবোৰ বিষয়ে ক'ব খোজা নাই, কাৰণ যদি মই মুখ খুলি কওঁ, কিছুমানে মোক ক'ব যে কিয় ক'ব লাগে এনেকুৱা, বা বহুত মানুহ আছে ক'ব, টান মাৰিব, বহুতে টান মাৰি গৈছেও ইতিমধ্যে, তাৰ কাৰণে মোৰ ইমানখিনি ক'ব নাই। যিখিনি হ'বলগীয়া আছিল হ'ল, ভগৱানে নিলে আৰু। গাড়ী এখন দৌৰি আছে, তাৰ কাৰণে ৰৈ দিলোঁ। মানে আৰু যি হ'বলগীয়া আছিল সেইটো হৈ গ'ল, সেইটোতো এতিয়া আৰু ক'লেও ঘূৰি নাহে। আৰু এইটোতো এইয়ে,
মানে মোৰ কি হ'ল, যিটো কামত যিখন স্কুল প্ৰাইভেট স্কুল এখনত মই সোমাইছিলোঁ, জাষ্ট মোৰ 4 মাহ হৈছিলহে, 5 মাহত ভৰি দিছিলোঁ। কিন্তু মাৰ অসুখ হোৱাৰ কাৰণে মই নগ'লোঁ। তাৰপিছত মাইটো ঢুকাই থাকিলে, তাৰপিছত আৰু মই যাব নোৱাৰিলোঁ। আজি 20 দিনহে মই স্কুলত যোৱা নাই, আৰু নোযোৱাতেই মোক নোকোৱাকৈয়ে মই ৰিজাইন লেটাৰ একো দিয়াই নাই। চ' মই তেনেকৈয়ে মোক নোকোৱাকৈয়ে মোৰ ঠাইত এজন বেলেগক সোমাই ল'লে, মোক একো খবৰ নকৰাকৈয়ে। মানে এতিয়া মই জবো হেৰাই থাকিলোঁ, আৰু বাৰু জবটোতো কিবা নহয় কিবা এটা পাই যাম, যিহেতুকে সেইখিনি মোৰ তাত আছে। মই সেইখিনি কৰি ল'ম নিজে। এইটো জব গ'ল কি হ'ল, তাতকৈ বেছি ভাল লৈ ল'ম। কিন্তু মানুহবোৰ কি যে, দুখৰ সময়ত কোনো মানুহ কামত নাহে। যিটো মোৰ জব আছিল সেইটো গুচি গ'ল, আৰু বাকীতো আৰু এইফালে ক'বই নালাগে, ঘৰৰ মানুহেই হওক বা ওচৰৰ মানুহেই হওক, এইখিনিতো আৰু ক'বই নালাগে। তো এইখিনিয়ে আৰু আপোনালোকক ক'ব মই আহিলোঁ। আৰু ইমানখিনি চেণ্টিমেণ্টেল হৈ নাথাকোঁ, আপোনালোকক ইমানখিনি কৰি নাথাকোঁ। এতিয়া আপোনালোকে মোৰ লগ আৰু কেমেৰাৰ আগতে থাকি মোৰ ভাল লাগে, যিহেতুকে কেমেৰা মই যেনেকুৱা মোক তেনেকুৱাই দেখুৱায়। আৰু এতিয়া আপোনালোকে মৰম দি যাব মোক, যাতে মই নাৰ্ভাছ হ'বলগীয়া নহয়। আৰু কিছুমান কথা ইচ্ছা নাযায় ক'বলৈ, কিন্তু মুখেৰে ওলাই যায়, তো তাৰ কাৰণে বেয়া নাপাব। আৰু মই ইমানখিনি আজি কৈ নাথাকোঁ। নেক্সট ভিডিঅ' বহুত ভাল ভাল ভিডিঅ' আনিম, চেষ্টা কৰিম আনিব। এতিয়াতো ঘৰত অকলেই আছোঁ, দেউতা আছে আৰু দাদাহঁত আছে। দাদাহঁতো মানে নিজৰ কামত গৈছে, দেউতাও নিজৰ কামত গৈছে। মোৰ যদি কামটো থাকিল হয়, ময়ো নিজৰ কামত গ'লোঁ হয়, কিন্তু এতিয়া মোৰ কামটোতো মানে গুচি গ'ল। আৰু তো কথা নাই, এতিয়া আপোনালোক আছে, আপোনালোকৰ লগত এতিয়া মই টাইম দিব পাৰিম। তো সেইটোৱে। আৰু ভৱিষ্যতে কি কৰে নাজানো, ভগৱানে ক'লৈ লৈ যায় নাজানো। তো যি কৰিব ভালেই কৰিব বুলি আশা কৰোঁ। আৰু আজিলৈতো বেছি ভাল হোৱা নাই, আৰু ভৱিষ্যতে কি বা হয় নাজানো। তো ইমানখিনিয়ে। তো মই মাৰ স্মৃতিৰ কাৰণে কিছুমান মই মুহূৰ্তত ভিডিঅ' বনাই ৰাখিছিলোঁ, যদিও ইমান টাইম নাপালোঁ ৰাখিব, কাৰণ ঘৰত অকলশৰীয়া মানুহ কৰিবলৈ কোনো নাছিলে। চবখিনি নিজে লঘোণে থাকিও মই কৰি গৈছোঁ, মানে যিমানখিনি পাৰোঁ মোৰ পৰা সক্ষম হয়। তো তাৰে মাজে মাজে কিছুমান স্মৃতি ৰাখিবৰ কাৰণে মই সৰু সৰু ভিডিঅ' বনাই ৰাখি থৈছিলোঁ। তো সেইখিনি আপোনালোকক দেখুৱাই লওঁ, সেইখিনি আপোনালোকে চাওক। তো আজিৰ ভিডিঅ'টো এনেকুৱাই গ'ল, আৰু বেয়া নাপাব যদি কিবা ভুল ভ্ৰান্তি হৈছে, কিবা যদি কথা ক'ব নালাগিছিলে কোৱা গ'ল, তাৰ কাৰণে আপোনালোকৰ আৰু এবাৰ চৰি। তো আপোনালোকে এতিয়া সেইখিনি চাওক। আজি হ'ল মাৰ সুধি, আৰু সুধিৰ কাৰণে তাত যি মানে বস্তু লাগে তাৰ যোগাৰ কৰি আছোঁ। তাত মানে বামুণে যিখিনি কৰিব কৈছে, তো সেইখিনি ইয়াত এনেকৈ কৰি আছোঁ। সুধিৰ মানে ভিডিঅ' বনাব ভালকৈ নাপালোঁ, অলপমান তাৰ চিন ৰখাৰ কাৰণে কৰিলোঁ এইখিনি। তো আগত সেয়া মাৰ ফটোখন এনেকৈ ৰাখি থলোঁ, আৰু ঠাইখিনি আমাৰ বহুত বেছি সৰু, তাৰ কাৰণে আৰু এনেকুৱাকৈ অলপমান প্ৰব্লেমৰ মাজতে এইখিনি কৰিছোঁ। এতিয়া বামুণে নিজৰ কামখিনি কৰিব লৈছে, আৰু দাদাই মানে যিহেতুকে মুখাগ্নি দাদাই কৰিছে, আৰু এজনী দাদাটো তাৰ কাৰণে দাদাই কামখিনি কৰি আছে। মই অলপমান তাৰ ভিডিঅ' ৰাখি থলোঁ। আৰু এতিয়া নেক্সট দিন, সুধিৰ নেক্সট দিনৰ দিনা এয়া পিণ্ড কয় নেকি। তো ইয়াত মানে তাৰ নিয়মখিনি কৰি আছে, আৰু আমাক সকলো সৰুখিনি, মাৰ বয়সৰ সকলো সৰুখিনিকে সেয়া ল'ব কৈ আছিলে। আমি গোটেইখিনিয়ে সেয়া ল'লোঁ তাত। এয়া খালীত চাউল ঢালি আছে, আৰু সকলোখিনি হৈ যোৱাৰ পিছত আমি দাদাৰ লগত পিণ্ড উটাব গ'লোঁ ওচৰৰে নিজৰ পাৰাৰে এটা পুখুৰীত।
এইটো পুখুৰীতে পিণ্ড অতাম ঘৰৰ অলপ ওচৰৰে হয়, তাৰ কাৰণে নহ'লে দূৰত যাব হ'লে নদীও আছে আৰু বেলেগ পুখুৰীও আছে, কিন্তু বহুত দূৰ হয়। তাৰ কাৰণে এইটো পাৰৰ পুখুৰীতে আমি আহিলোঁ, ইয়াতে অতাম আৰু ইয়াত সহজো হ'ব তাৰ কাৰণে। এতিয়া ইয়াত পিণ্ডটো উটাই দিব আৰু উটাই দিলে এইখিনিতে কৈ দিওঁ যে এই ভিডিঅ'টো মই কেৱল মাৰ কিছু স্মৃতি ৰখাৰ কাৰণেহে কৰিছোঁ, কোনো পাব্লিচিটি পোৱাৰ কাৰণে নহয়। তো ইমানখিনি কৰাৰ পিছত নেক্সট দিনা মাৰ মৃতকত ভাত দিলে, সেইদিনাই ভাত দিলে মৃতকক, কিন্তু মই ভিডিঅ' বনাব নোৱাৰিলোঁ, সময় নহ'ল। ইটো সিটো ঘৰতে পাহৰিও থাকিলোঁ আৰু টাইমো নাপালোঁ। তো ভোজো গ'ল, তাৰ ৰাতি মানে ইয়াৰ নাম এখন মাতিব লাগে, তো ইয়াৰ নামৰ দলটো মাতিলে, তো সেইখিনি অলপমান ভিডিঅ' বনাই থাকিলোঁ। বহি চাই থাকোঁতে অলপমান ভিডিঅ' বনালোঁ, তো সেইখিনি আপোনালোকক দেখালোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকে চাই অলপমান ভাল পালে। ভালনো কি পাব, বেছি বেলেগ একো দেখুৱাব পৰা নাই। নিজৰ কিছু স্মৃতিৰ কাৰণে নিজৰ বাবে ভিডিঅ'টো বনালোঁ, যাতে কেতিয়াবা আৰু চাব পাৰোঁ, তাৰ কাৰণে আশা কৰোঁ আপোনালোকে অলপ ভাল পালে। তো আগলৈ আৰু ভাল ভিডিঅ' আনি থাকিম। তো আজিলৈকে বাই বাই। তো